হেল্ল' গাইছ, এতিয়া আহি গ'ল খোৰাবন্ধাত দেউল আৰু দেখিছে আপোনালোকে 11/12 আৰু 13 বহাগত হয় খোৰাবন্ধাত আৰু পিছে এবাৰ এইটো ডেটত হোৱা নাই, যিহেতু এবাৰ ইলেকশ্যনৰ কাৰণে 16-17 কৰি দিছে। মই যোৱা কেইবাটা ভিডিঅ'টো দেউল কৰি আছো। একচুৱেলি দেউল মানে কি বহুতে দেউল বুলি ক'লে আপোনালোকক মই এটা কথাই ক'ম, আমাৰ লোক উৎসৱৰ ভিতৰত দেউলটো এটা আমাৰ দৰং ডিষ্ট্ৰিক্টৰ লোক উৎসৱ। দেউলটো একচুৱেলি খোৰাবন্ধা বুলিয়েই নহয়, দৰং ডিষ্ট্ৰিক্টৰ বিভিন্ন প্ৰান্তত এই দেউলটো অনুষ্ঠিত কৰা হয় 1 বহাগৰ পৰা 31 বহাগৰ। আৰু এই শৰ্ট ভিডিঅ'টোত আপোনালোকক মই এইখিনি কথাই ক'লো, কিন্তু ইয়াৰ ভিতৰতো বহুতো কথা সোমাই আছে। আপোনালোকে আগত দেখি সেই পুতুলা কেইটা দেখিছে, সেইটো বস্তুৰ নামটো মই আজিলৈকে নাজানিলো, যদিহে আপোনালোকে জানে কমেণ্টত ক'ব। এই গাড়ীখন দেখি আগৰ কথালৈ মনত পৰি গ'ল, কিয়নো ৰাসত যেতিয়া যাওঁ এই গাড়ীখনৰ উঠালৈকে মই ঘৰলৈকে নাহিছিলো। আৰু যিয়েই নহওক পেট পূজাটো আগত যায়, সেইটো কাৰণে দেউলত ফাৰ্ষ্ট আহিছো আৰু হোটেলত আহি ফাৰ্ষ্ট এটা চিংৰা খাই লৈছো। বাৰু যি খাওঁ পিছত খাই থাকিম। আৰু এনেকে চিংৰাটো খাই হোটেলৰ পৰা ওলাই দিলো আৰু জিন্তু আৰু মই হাঁহি যাই আছো আৰু হৃদয় আৰু সৌৰভ আগত যাই আছে। পিছত খাম বুলি কৈছো হে, হোটেলৰ পৰা ওলাই আহি এখন মিছলৰ দোকান দেখিলো, জিভাই লটপট কৰা ইয়াতো দুটামান মিছল। ঘূৰি থাকোঁতে দেখিলো আমাৰ হিৰ ঘৰত, ইহঁতকো এবাৰ মাত দিলো, মানে সিহঁতৰ লগতো অলপমান ঘূৰিলো আৰু এনেকে আকৌ আহি গ'লো হোটেলত আৰু ম'ম' লৈ ল'লো।